কবিতাৰ শিৰোনাম অনুভৱ, কথা জিংগুল দত্ত। কি হ'ল, বেয়া পালা মোক নে খং উঠিছে মোৰ ওপৰত ভাল পাওঁ বুলি কোৱাৰ বাবে? অভিমান কৰিছা নি মোক? তুমি লগা প্ৰতিটো সময়ৰে মোক বৰকৈ আমনি কৰেও। মোৰ হাঁহি থকা ক্লান্ত মনটোক তুমি আহি জগাই দিলা। কেতিয়াও নেদেখা সপোনবোৰ কিয় জানো আজি দিঠক লাগে। শুনা, কেতিয়াবা তেওঁৰ হাঁহিৰ হঠাতে সম্পূৰ্ণ হয় মোৰ আধা লিখা কবিতা। কেতিয়াবা বৰ মন যায় তোমাৰ সেই মিচিকীয়া হাঁহিটিৰ কাৰণ মই হ'বলৈ। কেতিয়াবা ক'ৰবাত ওলাই গ'লে এনে লাগে তোমাকেই লগ পাওঁ। কোনে জানো চিনাকি কৰাই দিছিল তোমাৰ লগত? কেতিয়া ভাল লাগিছিল তোমাৰ সেই মিচিকীয়া হাঁহিটি? বেয়া পালা তুমি মোক নে অভিমান কৰিছা? নিসংগতাবোৰেই প্ৰিয় মোৰ বাবে, পলকতে হৈ যায় প্ৰেমবোৰ।